তো এইখনেই হৈছে আমাৰ গাঁও। তো নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ আৰু চাই থাকক। এইখন হৈছে আমাৰ, আজি দেখাই দিছোঁ আপোনালোকক এইটো ভিডিঅ'তে, আমাৰ এইখন গাঁও হয় আৰু এইখিনি উঠাৰ লগে লগে আমি পাই যাম শিয়ালমাৰী চেণ্টাৰ আৰু চেণ্টাৰটো পাই যাম। এতিয়া আমি শিয়ালমাৰী চেণ্টাৰ পাই গ'লোহি আৰু আমাৰ এই ৰাস্তাটো চিধা গৈ থাকিলে আমি পাম ডুমডুমা, ঢেকীয়াজুলি, তেজপুৰ, গুৱাহাটী। আমি য'ত যাওঁ তাতে আমি গৈ পাম আৰু এতিয়া আমি ডুমডুমা যাম, মানে খৰি দিব গৈ আছোঁ। গাড়ীৰ ওপৰত উঠি লৈ পূৰা হাৱা, পূৰা ঠাণ্ডা লাগি গৈছে। আৰু এই মানুহজন বাইক লৈ অহাজন ফ্লিপকাৰ্টৰ হয়, সেইজনে আমাক ফ্লিপকাৰ্ট মানে পাৰ্চেল দিবলৈ আহে। আৰু এইটো হ'ল আমাৰ, এতিয়া আমি শিলপুটা পাম। শিলপুটা পাই অলপমান গ'লে ডুমডুমা পাম আৰু পূৰা গাড়ীৰ ওপৰত মজা লাগিছে বহি, কিন্তু পূৰা মজা। আৰু এতিয়া আমি শিলপুটা দত্তবস্তি পাৰ হৈ গ'লোঁ। এতিয়া এইখিনি আমি শিলপুটা পাৰ হ'লোঁ ধৰি লওক, আৰু এতিয়া আমি ডুমডুমা পামহি আৰু এইফালে লেফ্ট চাইডে আমাৰ এইটো মিল হয় আৰু অলপমান আগত আছে এইখন হ'ল স্কুল ৰাইট চাইডে। তাৰপিছত গৈ আছোঁ এতিয়া অলপমান আগত, মানে কি হয় আপোনাৰ হস্পিটেল এখন পাই যাম। আৰু ৰাস্তাটো চাওক না কি মজা লাগিছে। ৰাস্তাটো চাই এয়া ৰাইট চাইডে চাওক, আমাৰ এইখন হস্পিটেল হয়, একে নিচে ওচৰত আমাৰ হস্পিটেল। আৰু এতিয়া আমি ডুমডুমা পালোঁহি আৰু ডুমডুমা পালোঁহি। এই মৰিবিয়ে কাকা, এই ডুমডুমা পালোঁহি এতিয়া আমি। তো তেল নাই বুলি শুনিছোঁ, এতিয়া দোকানখন বন্ধ আছে। তেল এতিয়া ক'ত ভৰাওঁ তাকে ভাবি আছোঁ। ইয়াতে অলপমান ৰখি লোৱাই ভাল আৰু এতিয়া তেল পাওঁ যদি ভৰাম, আৰু নভৰালে আৰু কি হ'ব পাত্তা নাই। চ' গাইজ, আমি ডুমডুমা পালোঁহি। ডুমডুমাত কিবা কিবি লৈ আছে, তেল ভৰাই আছে। চ' আমি ৰখি আছোঁ, এয়া খৰিৰ ওপৰত বহি আছোঁ আমি বহুত টাইম ৰখি আৰু কি খাওঁ কি নাখাওঁকৈ কেপিটোকে কিনি দিলোঁ আৰু কেপিটো খাই অভ্যাস হৈ গ'ল না। আৰু নাখালেও মানুহবিলাকে কয় কি কেপি মানে নিচা বস্তু নাখাওঁ, হ'লেও মানে একো এটা নিচা নকৰিলে বোলে সিজোৰা বুলি কয় ন, সেইকাৰণে এইটোকে খাই অভ্যাস হৈ গ'ল। আৰু আমাৰ এই মহাশয়টো ড্ৰাইভাৰ হয়, যি লিলিমাই, তাৰ গোটেই বাটটো লিলিমাই কৰি আহোঁতে তাৰ যায়। গাড়ী ভালকৈ নচলালেহে তাক ৰাং চৰ্দি। আৰু অৱশেষত লাহেকৈ, বেছিকৈ নহয় অকণমানকৈ শুহি খাওঁ, আৰু বেছিকৈ নাখাওঁ দেই, সঁচাকৈ কৈছোঁ আকৌ। আৰু ডুমডুমাৰ চেণ্টাৰতে ধুনীয়া নামঘৰ এটা আছে। এইটো নামঘৰ বহুত ধুনীয়া লাগে শুনি কিনে, দেখিছোঁ ওচৰৰ পৰা, বহুত ভাল লাগে, ধুনীয়া হয় নামঘৰটো। আৰু এতিয়া আমি মানে কি ডুমডুমা চেণ্টাৰৰ পৰা মানে আমি তেল ভৰালোঁ, তেল পালোঁ অৱশ্যে। আৰু তেল ভৰোৱা হোৱাৰ পিছত আমি মানে এতিয়া ৰিটাৰ্ণ আহিছোঁ। এয়া আমাৰ এইটো কি বুলি কয়, আপোনাৰ এইটো হস্পিটেলৰ অলপ আগদি এটা ৰাস্তা আছে, সেইটো দি আমি সোমাই যাম আৰু ইফালে ৰাইট চাইডে স্কুল কেইখনমান আছে। আৰু এতিয়া আমি গৈ আছোঁ, পালোঁহি আৰু ৰাস্তাটো এইফালেদি সোমাই যাব লাগিব, বহুত দূৰ যাব লাগে। ৰাস্তাটো বহুত বেয়া দেখাই আছোঁ। এয়া আমি এতিয়া সোমালোঁ, দগাঁও বুলি কয় এইফালে, দগাঁও যাব লাগিব। বড়ো মানুহ আছে, মিয়া মানুহ আছে, ইফালেদি সোমাই যাব লাগিব। আৰু ৰাস্তাটো দি আমি গৈ থাকোঁ, বলক ভিডিঅ'টো চাই থাকক। খৰি চৰি পেলোৱা হৈ গ'ল আৰু এতিয়া আমি গাড়ীত উঠি কেনে ঘৰলৈকে যাম আৰু এইখিনিতে দেখাব বিচাৰিছোঁ, আমি মানে যোনখিনিত পেলাব আহিছিলোঁ এইখন ঘৰতে পেলাব আহিছিলোঁ, মিয়া গাঁৱত। আৰু এতিয়া পথাৰৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ, পূৰা ঘেলটেং অ' মাই গড, পূৰা ডেঞ্জাৰ্ছ। আৰু এইডাল চাওকচোন কেনেকুৱা ৰাস্তা দি আমি গৈ আছোঁ। এইডাল কিন্তু বৰ বৃহৎ খেৰমুজি দেই, আৰু মানুহৰ ঘৰখনৰ পিছফালে আছে খেৰমুজিডাল, আৰু মানুহৰ ঘৰৰ কাষেদি গৈ আছোঁ, আৰু তামোল গছ লগাই থৈ দিছে। আৰু এইডাল ৰাস্তা দি আহিছোঁ আমি, ইমান বেয়া সৰু ৰাস্তাডাল দি আহিছোঁ, মানে ভয় লাগিছে বহুত, মানে লগাই দিব বুলি। এয়া চাওকচোন ইমান সৰু ৰাস্তা দি গাড়ীখন কেনেকৈ পাৰ কৰিছে, ইফালে টিঙতে লাগি গ'ল হয় এইখন ঘৰৰ মানুহ। আৰু
এতিয়া এয়া পথাৰ ৰাস্তাটোৰ ওচৰতে পুখুৰী খান্দিছে। বৰষুণ চৰষুণ দিলে চাগে ৰাস্তাটো হৈ যায়। আৰু চাওক না, আমি গাড়ীৰ ওপৰত উঠি কেনে গৈ আছোঁ। এইখন তামোল বাগান, তামোল কিন্তু বহুত লগাইছে দেই। মই ইয়াৰ মাজত গাঁওখনৰ মাজত এখনেই দোকান ঘৰ দেখিলোঁ। ফাৰ্ষ্ট টাইম এইখনেই যি দোকান এখনেই দেখি পালোঁ। আৰু চাওকচোন চবফালে মানে কি হয়, এইটো চবফালে দ আৰু এইটো আমি মাজেদি গৈ আছোঁ। অলপমান ছাইডত গুচি গ'লে আমি ডাইৰেক্ট একেবাৰে তলতে গুচি যাম আৰু এয়া চাওকচোন, এয়া চাওক চাওক, এয়া যিখিনি দেখিলোঁ ন, এয়া মাছ ধৰা হয়। মানুহবিলাকে মাছ ধৰে। আৰু এইফালে ঢেৰ ৰাস্তা আছে। আমি এতিয়া ইফালেদি যাম, দগাঁও হৈ যাম। দগাঁও ইফালে ৰাস্তা বহুত বেয়া, একেবাৰে মানে ক'ব নোৱাৰোঁ আৰু ইমান বেয়া নহয়, ৰাস্তা বহুত বেয়া। ভিডিঅ'টো চাগৈ বহুত লৰিছে। আৰু আহি থাকোঁতে ভিডিঅ' নবনালোঁ, আৰু যাওঁতে যিখিনি বনালোঁ সেইখিনিকে দেখাই দিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ ভিডিঅ'টো যদি আজি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ দিব, যাতে মই ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপুনি পাই যায়, যাতে মিছ নকৰে আৰু। থেংক ইউ।